হালধীয়া হৈ জিলিকি উঠা এখন বিশাল পথাৰ 2000 বিঘাৰ অধিক মাটিত সৰিয়হৰ খেতি জলাহ গাঁৱত 2 শতাধিক যুৱ কৃষকৰ কৃষি বিপ্লৱ চালে চকুৰোৱা এখন দৃষ্টিনন্দন বিশাল পথাৰ হালধীয়া হৈ জিলিকি উঠিছে চতুৰ্দিশ যিমান দূৰলৈ চকু যায় কেৱল হালধীয়া আৰু হালধীয়া সীমাহীন এখন যেন হালধীয়া তলিচাহে সম্পত্তি এই হালধীয়া বিশেষ পথাৰখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে বহিৰাজ্যলৈ গৈ কৰ্মসংস্থাপনৰ পথ বিচৰাৰ পৰিৱৰ্তে নগাঁও জিলাৰ ব্ৰহ্মপুৰৰ নিকটৱৰ্তী জলাহ গাঁৱৰ একাংশ যুৱকে সৰিয়হৰ খেতিৰ জৰিয়তে প্ৰচেষ্টা চলাইছে স্বাৱলম্বী হোৱাৰ চলচলি মৌজাৰ অন্তৰ্গত জলাহৰ প্ৰায় 2000 বিঘা মাটিত আধুনিক পদ্ধতিৰে সৰিয়হৰ খেতি কৰি এক প্ৰকাৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে ভাস্কৰ সোমেশ্বৰ সুনীল কৃষ্ণ ললিত প্ৰবীণ গজেনহতে সাধাৰণতে কৃষি কৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰা যুৱ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ এইসকল উদ্যমী যুৱক সৰিয়হৰ লগতে অন্যান্য খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখি তেওঁলোকে পোহপাল দিবলৈ ওলাইছে প্ৰায় 200ৰো অধিক পৰিয়ালক খৰালিৰ বতৰত গাঁওখনৰ এইসকল কৃষকে বৃহৎ ভূমিখণ্ডত সৰিয়হৰ খেতি কৰি আহিছে যদিও আজি কুপতি অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাই নতুন বছৰ চৰকাৰৰ পৰা যাতে এই ক্ষেত্ৰত কিছু সা-সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতি আহ্বান জনাইছে তেওঁলোকে সৰিয়হৰ হালধীয়া ফুলে বিস্তীৰ্ণ অঞ্চলটো কৰি তুলি সুন্দৰ আৰু সুগন্ধময় পৰিৱেশৰ মইতো নিজাববীয়াকে বৰ্তমান 14 বিঘা কৈছোঁ হয় আপোনালোকৰ নতুন বছৰৰ পৰিকল্পনা কি নতুন বছৰৰ মানে কি আমাক যদি চৰকাৰে উপযুক্তভাৱে সহায় সহযোগ আগবঢ়ায় তেনেহলে আমাৰ ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিব পৰা যায় কিন্তু এতিয়া আমি নিজে যিখিনি পাৰো তাৰ অনুসৰি আমি সৰিয়হৰ খেতি বৰ্তমান কৰিছো আৰু তেনেকৈ যদি সহায় সহযোগ পাওঁ আৰু বেলেগ ধৰণৰ খেতি কৰিম আপোনাৰ উৎপাদন কিমান হয় ইয়াত আমাৰ এবিঘাত ভাল হলে 5 মোন কৰে আৰু এনেতো আমাৰ 4 মোনটো আমাৰ থাকেই ব্যুৰো ৰিপৰ্ট SN India 24